তো আসসালামু আলাইকুম নমস্কাৰ পুনৰ স্বাগতম কৰিছোঁ মোৰ চেনেললৈ। তো বলক একো আমনি নকৰাকৈ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া বতৰটো সেমেকা হৈছে কাৰণ কালি ৰাতি বৰষুণটো বহুত বেছি দি দিছে, সেইকাৰণে অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে। টুপি চুপি মাৰি লৈছোঁ, পূৰা ঠাণ্ডা। তো কি চাব আহিছোঁ জানেনে? এই ৰাতিপুৱা এতিয়া সময় হ'ল 5টা নহয় চৰি 6টামান বাজে আৰু এতিয়া বৰ্তমান। তো এতিয়া চাব আহিছোঁ উৰুকাৰ বতৰ। বলক আপোনালোকক দেখাওঁ, ক'লে মানে ইণ্টাৰেষ্টটো নাপাব, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো, আপোনালোকক ফটো নাযাব। মাস্কটো মাৰি লৈছোঁ কাৰণ ইয়াতে পুলিচ বহুত ঘূৰি আছে। মাস্কটো মাৰি লৈছোঁ। এতিয়া টেনশ্যন কৰিব নালাগে, মোৰ ভেকচিন ফাৰ্ষ্ট ড'জটো লোৱা আছে, সেইকাৰণে টেনশ্যন কৰিব নালাগে। তো এতিয়া বাকীখিনি আপোনালোক দেখাইছোঁ। টাইগাৰ আৰু এইটো হ'ল টাইগাৰ নি, মানে ইয়াৰ ধুনীয়া ৱাইফ টাইগাৰটোক চাই লওক। কাৰোবাক লাগে যদি আহি যাব, ইয়াতে এইটো আছে 6 মাইল। তো এইটো কিমানমান দামত আহিব এইটো এনেই? এইটো 5 কেজি, এইটো আপোনাৰ 500 টকা 600 টকা কিলো আহিব। 500-600 টকা কিলো, মানে টাইগাৰৰ আজি টাইগাৰ মানে বিক্ৰী হ'ব আজি 500 বা 600। তো আপোনাৰ চাই থাকক। ৰাইজ আহি পালোঁ ঘূৰি ঘূৰি গোটেই 6 মাইল, বেলতলা, হাতীগাঁও, উজান বজাৰ গোটেই ঘূৰিলোঁ আজি এই ৰাতিপুৱাই পুৱাই। তো বহুত জেগাত গ'লোঁ, মানে ঠাণ্ডাও লাগিছে অলপ। এতিয়া বাজে কেইটা 9টা। তো এতিয়া 9টা বাজে আৰু মই গৈছিলোঁ আজি 4:30 বজাত, মানে আজি 4:30 বজাত টোপনিৰ পৰা উঠিছোঁ। উঠি পেলাই মুখ চুখ ধুই পেলাই মানে আজি ৰাতিপুৱা ব্ৰাছ কৰা নাছিলোঁ মই। মিউজিক উঠি পেলাই অকল মুখখন ধুইছোঁ, মুখখন ধুই ওলাই গৈছোঁ। ওলাই গৈ লগৰ এটাক মানে দাদা এজনক ফোন মাৰিছিলোঁ। ফোন মাৰি পেলাই মানে 6 মাইলত চালোঁ আৰু সি ফোন মাৰি পেলাইছিল। তো 6 মাইলত মাছ চালোঁ। আপোনালোকে মাছ চালে, ইমান মাছ মানে আজি চাগে মই জীৱনৰ ফাৰ্ষ্ট ইমান মাছ একেলগে দেখিছোঁ। দেখা পাই মানে লৈ আহোঁ, মানে গোটেই মাছ ময়ে লৈ আহোঁ নেকি, আজি লৈ আহোঁ এনেকুৱা লাগিছে পূৰা। তো বেছি সময় দিব নোৱাৰিলোঁ আজি আপোনালোকক। তো এইখিনিতে ভিডিঅ'টো সামৰিব খুজিছোঁ আৰু। তো সমাপ্ত কৰিলোঁ এইখিনিতে। কৰাৰ আগত এটা কথা শুনি লওক। 10টা বজালৈকে মানুহে বিহু খাব, 10টা বজাত ঘৰত সোমাব, ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব। কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে। তোৰ কথা মই নুশুনো, নীতি শাস্ত্ৰ নামানো নহয়, মানিব লাগিব। কাৰণ তেখেত আমাৰ অসমৰ ক'ব গ'লে এতিয়া মিনিষ্টাৰ এজন, মানে আমাৰ ভালৰ কাৰণে ভাবিছে। তো মানিব লাগিব, তেখেতে কোৱা কথা আমি মানিব লাগিব। আৰু আমি এতিয়াও মানে কৰোণা শেষ হোৱা বুলি ক'ব নোৱাৰি, কৰোণা এতিয়াও আছে। আপোনালোকে যদি কোনোবাই ভেকচিন লোৱা নাই তেনেহ'লে ভেকচিন লৈ লওক। তো সেইদিনা ময়ো ল'লোঁ, ফাৰ্ষ্ট ড'জটো ল'লোঁ এতিয়ালৈকে। মানে এতিয়া ভেকচিনটো লৈ লওক চবেই, আৰু মাস্ক ইউজ কৰিব, চেনিটাইজাৰ ইউজ কৰিব, ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিব। তেতিয়া আৰু সামৰিব সময় হৈ গ'ল। তো আপোনালোকক মানে মাজত বহুত আজি কম সময় দিব পাৰিলোঁ, আৰু বেয়া নাপাব, মাফ কৰি দিব। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা এটা যদি ভুল পাইছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। তো যদি আগলৈ মোক এনেকুৱা চাব বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া সামৰিব সময় হ'লহে। মোৰ ফালৰ পৰা মোৰ অন্তৰ মানে দিল খাল খুল খুল খাল 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 খুল 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 খাল খাল খাল, মানে দিল খাল পূৰা অন্তৰৰ পৰা সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। তো এতিয়া সামৰিছোঁ আপোনালোকৰ মাজত। তো আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পালে। তেনেহ'লে সামৰিছোঁ এতিয়া। জয় আই অসম।